হেল্ল' এভৰিৱান পুৰণি বছৰটিক বিদায় আৰু নতুন বছৰটিক আদৰাৰ এই সন্ধিক্ষণত আমি দেউতাৰ টিউশ্যন ষ্টুডেণ্ট সহিতে আমি ঘৰৰখিনিয়ে এটি খানাৰ আয়োজন কৰিছোঁ 31 জানুৱাৰী উপলক্ষে। আহকচোন বন্ধুসকল, মই পোনপ্ৰথমে আমাৰ ষ্টুডেণ্টখিনিক আপোনালোকৰ ওচৰত চিনাকি কৰি দিওঁ। আমাৰ দেউতাৰ টিউশ্যনৰ ষ্টুডেণ্টবিলাক হাই কৰি দিয়া চবে। আমাৰ ষ্টুডেণ্ট আহি গ'ল, এই চলি হাই কৰি দি। এতিয়া চাহ খাই আছে, সিহঁতে মিঠাই আনিলে। দিয়া খোৱা খোৱা। ৰবা, মিঠু গ্ল' কৰি আছে দেখোন পুৰা। দিয়া দিয়া, থেংক ইউ। চিৰিয়ে গ'ল। বন্ধুসকল, এতিয়া মই মাটনখিনি মেৰিনেশ্যন কৰিম। আজি মই মাটনখিনি ময়ে বনাম আৰু ব্ৰইলাৰখিনি মা বনাব। ঘৰত বেছিভাগ মাটন আনিলে দাদা আৰু ময়ে বনাওঁ। এনেকুৱা নহয় যে মাদাৰে বনাব নাজানে, মাদাৰে বহুত টেষ্টি বনায়, কিন্তু আমি বনাই ভাল পাওঁ কাৰণ দিয়কচোন বন্ধুসকল। এয়া মায়ে ব্ৰইলাৰখিনি মেৰিনেশ্যন কৰি আছে। মেৰিনেশ্যন কৰিলে অকণমান সুবিধা হয় দিয়কচোন, একেলগে যিহেতু মছলাখিনি দিয়া যায় তেতিয়া পাহৰাৰ চান্স নাথাকে। এয়া হৈ গ'ল। এতিয়া আমি আধা ঘণ্টামান ইয়াক মেৰিনেট কৰি থ'ম। এতিয়া মই মাটনখিনি বনাব লাগি গ'লোঁ, যিহেতু ষ্টুডেণ্টবিলাক আহিয়ে পাইছে। গাইজ কি ধুনীয়া দেখিছে, কালাৰ হৈছে একদম হাঁহৰ মাংসৰ দৰে হৈছে, কালাৰটো কলা কৰিছে। ৰবা ৰবা, এয়া দালি ঢালি আছে তাই, দালি বনাম আমি। এইটো মাইনা ইয়াৰে ঢালা আৰু ঢালা লাগিব নহয়, বহুত মানুহ আছে। কেনেকুৱা কালাৰ হৈছে বাৰু, ধুনীয়া। এয়া ব্ৰইলাৰ মাংসখন মায়ে খৰিত বনাই আছে। খৰিত বনালে বহুত টেষ্টি হয় বন্ধু বান্ধৱীসকল। এয়া মোৰ মাটন কাৰীখন ৰেডি হৈ গ'ল অলম'ষ্ট। ইয়াত মই লাষ্ট অকণমান গৰম মছলা নমাই পেলাই দি দিম। ভাত ৰান্ধি থকাৰ মাজতে আমি চাহো খাই ল'লোঁ, যিহেতু চাহটো অসমীয়া মানুহৰ ইম'চন হয়। আমি বহুত ভাল পাওঁ গাইজ চাহ খাই। মাটন ৰেডি হৈ গ'ল। এয়া আমাৰ ভাত আঞ্জা ৰেডি হৈ গ'ল। আজি বেছি আইটেম কৰা নাছিলোঁ, চালাড কৰিছিলোঁ, দালি আছিলে, ব্ৰইলাৰ মাংস আছিলে, ছাগলী মাংস আছিলে, এইখিনিয়ে আৰু। মাংস দি আছে, খোৱা খোৱা গাইজ। লাজ আপি কেইটালৈ নাখায়। হাই মিঠু, দালি দি খাই আছা?
ওকে মাটন খাব ৰ'বা তাৰপিছত দি দিবা দিয়া খোৱা ভাইটিহঁত ব্ৰইলাৰ ভাল হৈছে না মাটন ভাল হৈছে হয় নেকি মোৰ দুখ দিলি মোক মিঠু কি ভাল হৈছে তোমাৰ মতে প্ৰথম অকণ বেছি ভাল হৈছে টেষ্টি হৈছে ব্ৰইলাৰো হৈছে কথা বেয়া হোৱা নাই ঠিক আছে দিয়া খোৱা মই ৰন্ধা আঞ্জাখন কেনেকুৱা হৈছে তুমি কোৱা তুমি জ্বলান দিয়া এনেকৈ আমি ভালদৰে খানা পিনা খাই পেলাই আজিৰ দিনটো কটালোঁ আৰু খুব ভাল লাগিলে ইহঁতৰ লগত খানা খাই আৰু আপোনালোকৰ যদি মোৰ ব্লগটো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই গাইজ